আজি বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা। প্ৰতিটো কাৰ্যালয়, ব্যৱসায় প্ৰতিষ্ঠান, দোকান পোহাৰ ইত্যাদি পালন কৰাৰ উপৰিও সকলোৱে ঘৰে ঘৰে বিশ্বকৰ্মা পূজা আয়োজন কৰা হয়। গতিকে আমিও ঘৰতে সৰুকৈ বিশ্বকৰ্মা পূজা আয়োজন কৰিছিলোঁ। তাকে দেখুৱাবলৈ এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টি বনাওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰি দিয়ে যেন। जीव मात्र का जग में ज्ञान विकास किया। ओम जय श्री विश्वकर्मा। বিশ্বকৰ্মা পূজা বুলি ঘৰত খিচিৰি আয়োজন কৰিছোঁ। এয়া তৰকাৰী বনাইছোঁ, এয়া খিচিৰি। তাৰপিছতে বিলাহী টক বনাইছোঁ, একদম সাধাৰণভাৱে বনাইছোঁ। আৰু এখিলা কলপাতত সুন্দৰকৈ সজাই পৰাই লৈছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই গৈ থাকক।